হে হৰি কৃষ্ণ কৃষ্ণ। এই কালিকা লগা বতৰডালকনো কিহে পালে জানো পাই। আজি দুদিন ধৰি নেৰা নেপেৰা বৰষুণ ৰোৱাৰ নামেই নোৱা নাইচোন। দেখিছা বতৰডালৰ কাণ্ড। এই যেতিয়া ৰ'দ দিব একদম টিকা ফটা ৰ'দ, বাহিৰত এখোজ দিব নোৱাৰা ৰ'দ, আৰু যেতিয়া বৰষুণ দিব এনেকৈ সেই নেৰা নেপেৰা বৰষুণ। এই আমি মানুহবোৰেও প্ৰকৃতিবোৰৰ লগত বহুত অত্যাচাৰ কৰিছোঁ নহয়। এইবাৰ চাগে প্ৰকৃতিয়েও ভাবিছে এই মানুহবোৰক এসেকা দিওঁ ভালকৈ। আমাৰ যে এটা আজি কিনো হ'ল জানো, ইমান দেৰিলৈকে কৈছে স্কুল যাব হ'ল সেইপিনে। সি চাগে পাহৰিলে সেইটো স্কুলখনেই 8টা বজালৈ আনিলে বুলি। কি যে হ'ব নহয় এই ল'ৰা ছোৱালীবোৰৰ। আৰু এটা কথা, এই গৰম দেখি পেলাই চৰকাৰে 8টা বজালৈ স্কুল আনিলে, এতিয়া দেখিছা প্ৰকৃতিয়ে সেই গৰমৰ সলনি ঠাণ্ডাহে পেলাই দিছে। কৰ বাপেকে এতিয়া কি কৰ। ঐ পাতলং উঠ আকৌ, স্কুল যাব হ'ল নহয়। ঐ পাতলং, তোৰ কথাটো পাছি আছোঁ শুনা নাই হা। এই তহঁত ল'ৰা ছোৱালীবোৰক নহয় এই মাকবোৰে খং ৰাগ কৰি নজগালে মানে উঠিব লাগে বুলি ক'বই নোৱাৰো। কেইটা বাজিলে দেখা নাই? 8টা বাজু হ'ল, তোৰ উঠিব হোৱা নাই নে এতিয়ালৈকে? স্কুল নাযাওঁ নেকি? উঠ। এই ল'ৰাটোক দেখিছানে? ইমান জগাইছো উঠিব লাগে বুলি ক'ব নোৱাৰে। ঐ পাতলং, ঐ উঠিবিনে? মই সেই হালোৱা চাৰিডাল আনিম তোলে। কি হ'ল মা? এই কি কাৰণে তই ৰাতিপুৱা চিঞৰখন মাৰি আছ বাৰু? ঐ বাটটো ফালি চিঞৰিছো নহয়। তোক জগোৱাৰ কাৰণে তইহে যে মোক ওলোটাই খং কৰিছ। হেৰ জধা মূৰ্খ, এই কেইটা বাজিলে গম পাওঁ নাপাওঁ হা? 8 বাজিব হ'ল যে, তই জাননে নাজান? স্কুল নাযাওঁ নেকি হা? নাযাওঁ আজি স্কুল মই। ঐ জধা মূৰ্খ, এই আগতে তই সেই বিচনাৰ পৰা তললৈ নামি আছোন, আৰু তই কিহৰ স্কুল নাযাওঁ বুলি ক'বলৈ আহিছ? দেখিছানে বতৰটো অকণমান বেয়া হ'ল বুলিয়ে ইহঁতৰ একেবাৰে স্কুল নাযাওঁ বাহানাবোৰ আহি গ'ল। নামি আহি পেলাই স্কুললৈ ওলা সোনকালে। হে মা, আজি স্কুল বন্ধ, গোলাপ ফুলৰ গন্ধ, হেডমাষ্টাৰ আহিলে তলা চাবি বন্ধ। আজি আমাৰ স্কুল বন্ধ, সেইকাৰণে নাযাওঁ বুলি কৈছো আকৌ। এই ফাঁকি দিবলৈ তই আৰু বেলেগ মানুহ বিচাৰি নাপালি নে হা পটলং? এই মাৰজনীকহে পালি। মই নাজানো তোৰ বাহানাবোৰ হা। বেলেগ বাহানা দিব নোৱাৰিলি, স্কুল বন্ধ বুলিহে ক'বলৈ আহিলি। একো দিৱস নাই, একো বন্ধ বাৰ নাই, কেনেকে স্কুলখন বন্ধ হ'ব? তই বেলেগ এটা বাহানা দিব লাগিছিলে। এইটো বাহানাটো কামত নাহিব নহয়, গম পাইছ নে নাই? অ ভগৱান, মইনো কেনেকুৱা মাৰজনী পালো বাৰু, নিজৰ ল'ৰাকে বিশ্বাস নকৰে। হে হৰি, মই এতিয়া কেনেকে বিশ্বাস দিয়াওঁ যে আমাৰ স্কুল বন্ধ? ঐ মা, মই সঁচাকে কৈছো, তই বিশ্বাস কৰিলেও কৰিবি, নকৰিলেও নাই। আমাৰ স্কুল বন্ধ। আমাৰ স্কুললৈ কোনোবা ৰুমালী নে মুমালী আহিব, সেইকাৰণে স্কুল বন্ধ দিছে আকৌ। তই যদি মোক বিশ্বাস নকৰ, এই তকৰ মাককে ফোন কৰি সুধি ল। তকৰ মায়ে সঁচা কথা ক'ব নহয়। জানো পাই, স্কুললৈ বা কোন ৰুমালী নে মুমালী আহিব? ইমান গেলা বতৰত বাৰু এই ৰুমালী নে মুমালী আজিহে স্কুললৈ আহিব লাগেনে? আৰু ইমান ডাঙৰ মানুহ নে যে স্কুললৈ অহাৰ কাৰণে স্কুল বন্ধ দি দিছে? আৰু যদি ইমান ডাঙৰ মানুহে, তেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰকো দেখাব লাগিছিলে আকৌ, বা আমাৰ গাৰ্জেনবোৰকো মাতিব লাগিছিলে। মই এই টকৰ মাককে ফোন কৰি সুধোচোন, কথাটোনো কি? এই টকৰ মাকেও যে ফোনটো ৰিচিভ কৰা নাই। এই বৰষুণৰ শব্দত চাগে ফোনটোৰ বজাটো শুনাই নাই এজনীয়ে। দেখিছানে বাৰু, এই অথনিৰ পৰা ফোনটো বাজি থাকিলে বৰষুণডালৰ শব্দত একো নুশুনি দেই ফোন চোন বজাটো। এই কেলেনো ফোন কৰিছিলে জানো পটলঙৰ মাকে, এতিয়া আকৌ ৰিচিভে কৰা নাই নহয়। কৰিছ পাই। হেল্ল', ভেনেঙি ক, কি হ'ল? ফোন মাৰি আছিলি যে ইমানকে? বতাহি, এতিয়াহে শুনিছো। অকণমান ডাঙৰ কবি দেই। এই বৰষুণৰ শব্দৰ কাৰণে একো শুনা নাই ভালকে, গম পাইছনে? এই তোক বাৰু এই টকৰে কিবা স্কুল বন্ধ লৈ কিবা কথা কৈছিলে নেকি? আমাৰ এই পটলংডালে কিনো বকি আছে জানো? কৰ বোলে স্কুললৈ ৰুমালী নে মুমালী আহিব বোলে, সেইকাৰণে স্কুল বন্ধ দিছে। তই কিবা গম পাৱ নেকি? কৈছিলে সি আজি স্কুল বন্ধ দিছে বুলি। আৰু হেৰি নহয়, আমাৰ এই টকৰে দেখোন ৰুমালী বুলি কোনো আহিব বুলি কোৱা নাই দেখোন। এই কিবা ৰিমল বুলিহে কৈছিলে। কোনোবা ৰিমল হপায়। মাইকী মানুহ নহয়, মতা মানুহে আহিব পাৰে স্কুললৈ কোনোবা। জানো পাই, এই ল'ৰা ছোৱালীবোৰে কিনো কয় সি একো বুজিয়ে নাপায় নহয়। আৰু এটা কথা নহয় বতাহি, এই ৰুমালীয়ে আহক বা ৰিমলে আহক, যোনেই নাহক, মতা বা মাইকী, আমাৰবোৰকতো চাবলৈ মাতিব পাৰে ন। কোনোবা ডাঙৰ মানুহে আহিছে চাগে, সেইকাৰণে স্কুলখন বন্ধ দিছে। আৰু যদি ডাঙৰ মানুহে আহিছে, এই ল'ৰা ছোৱালীবোৰকতো চাবলৈ দিব লাগিছিলে। হেৰি কৰোঁ নেকি, এই বাইদেউকে হ'লে ফোন এটা কৰি পেলাই সুধো নেকি? আৰু আমাৰবোৰক কেলে নামাতিলে সুধো। ভেদেঙি, কথাটো ময়ো ভাবিছোঁ, গম পাওঁ নে? নভবা নহয়। তই ফোন কৰিম বুলি ভাবিছোঁ যদি কচোন বাৰু বাইদেউলৈকে। বাইদেউৰ পৰা ভালকৈ জানি ল, আৰু সুধ কেলেনো আমাৰবোৰক নেমাতিলে। আমিওতো গ'লোহেঁতেন চাবলৈ, দেখা নাই কোননো হয়। হেল্ল', কোনে ক'লে বাৰু? বাইদেউ, মানে মই পটলঙৰ মাক নহয়, মানে মই অবিনাশৰ মাকে ক'লোঁ। হেৰি নহয় বাইদেউ, মানে এই পটলং মানে অবিনাশে ক'লেহি স্কুল বন্ধ দিছে বুলি, কোনোবা এই ৰুমালী নে ৰিমল কোনোবা এজন আহিব বুলি স্কুললৈ, সেইকাৰণে স্কুল বন্ধ দিছে। কথাটো সঁচা নে? আৰু কোনোবা আহিছিলে যদি বাইদেউ আমাৰো চাবলৈ মন আছিলে, আমাকো আপোনালোকে মাতিব পাৰিলেহেঁতেন। হয় নেকি? আপোনালোকে চাগে আপোনালোকক স্কুললৈ নমতাৰ কাৰণে বেয়াহে পাইছে। সেই নহয় অবিনাশৰ মাক, আচল কথাটো হ'ল আপোনাৰ ল'ৰাই আপোনাক যি কৈছে সেয়া অকণমান বুজাত খেলি মেলি হ'ল চাগে। মানে আমাৰ স্কুললৈ বুলি কোনো ৰুমালী বা ৰিমল অহা কথা কোৱা নাছিলোঁ। আচলতে এইটো প্ৰকৃতিৰ এটা ভয়ংকৰ ৰূপৰ কথাহে কোৱা হৈছিলে। ৰিমাল হ'ল এটা সাগৰীয় ঘূৰ্ণী বতাহ। আপুনি দেখিছে নহয় এই দুদিন প্ৰকৃতিৰ কি তাণ্ডৱ ৰূপ হৈছে, গোটেইখন গছ উভালি পৰিছে। আৰু প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপৰ বাবেই চৰকাৰে এই স্কুল কলেজসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে, যাতে কোনো এটাও ল'ৰা ছোৱালী এই ৰিমালৰ বাবে বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। এতিয়া বুজিলে নহয় আপুনি? বুজিলোঁ বাইদেউ, এতিয়া মই ভালকৈ বুজিলোঁ। ক্ষমা কৰি দিব, ময়ো এই ল'ৰা ছোৱালীকেইটাৰ লেখীয়াকৈ কথাটো বুজা নাছিলোঁ। আপোনালোকেও বুজিলে নহয় বন্ধু বান্ধৱীসকল। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবচোন। আৰু ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব।